তো আজি মই এই লেটাৰ টু গটৰ পৰা কিছুমান ভিডিঅ' কিছুমান কুৱেশ্যনৰ এনচাৰ শ্বৰ্ট কুৱেশ্যনৰ এনচাৰ দিবলৈ চেষ্টা কৰিম। আপোনালোকে মন দি চাব। এইটো 50 পৰা 60% কমন অহাৰ সম্ভাৱনা আছে, ভালেই অহাৰ সম্ভাৱনা আছে। শ্বৰ্ট কুৱেশ্যন আপোনালোকে সহজ ভাষাত লিখি দিছোঁ, আপোনালোকে চাব। প্ৰথম কুৱেশ্যনটো হ'ল হোৱাট ৱাজ লেন্সছ অনলি ওৱান হোপ। লেন্সৰ একমাত্ৰ আশাটো কি আছিল? এনচাৰটো হ'ব লেন্সছ অনলি ওৱান হোপ ৱাজ হেল্প ফ্ৰম গড। মানে লেন্সৰ একমাত্ৰ আশাটো আছিল ভগৱানৰ পৰা সহায়টো। এইটো আছিল লেন্সৰ একমাত্ৰ আশা। নেক্সট কুৱেশ্যন আমি 2 নম্বৰ কুৱেশ্যনত আহিম। 2 নম্বৰ কুৱেশ্যনটো হ'ল হোৱেৰ ৱাজ লেন্স হাউচ চিটুৱেটেড। মানে লেন্স যেটো আছিল লেটাৰ টু গটত ব্যৱহাৰ হোৱা নামটো লেন্স ক'ত বাস কৰিছিল? হাউচ চিটুৱেটেড মানে ক'ত বাস কৰিছিল? এনচাৰটো হ'ব লেন্সছ হাউচ ৱাজ চিটুৱেটেড অন দি ক্ৰিয়েট অফ ল হিল। লেন্সছ হাউচ ৱাজ চিটুৱেটেড ইন দি ক্ৰিষ্ট অফ ল হিল। 3 নম্বৰ কুৱেশ্যনটোত আহিম। 3 নম্বৰ কুৱেশ্যনটো আছিল হোৱাট ৱেৰ দি অল্ডাৰ বয়জ ডুইং। ডাঙৰ ল'ৰাবোৰ বা পুৰণি ল'ৰাবোৰ কি কৰি আছিল? এনচাৰটো হ'ব দি অল্ডাৰ বয়জ ৱেৰ ৱাৰ্কিং ইন দি ফিল্ড। ডাঙৰ ল'ৰাবোৰে পথাৰত কিবা কাম কৰি আছিল। নেক্সট কুৱেশ্যনটোত আমি আহিম। নেক্সট কুৱেশ্যনটো আমাৰ হ'ল 4 নম্বৰ কুৱেশ্যনটো আমাৰ হ'ল হোৱাট ৱেৰ দি স্মলাৰ বয়জ ডুইং। সৰু ল'ৰাবোৰে কি কৰি আছিল আচলতে? আমি ইয়াৰ এনচাৰটো পাম দি স্মলাৰ বয়জ ৱেৰ প্লেয়িং নিয়াৰ দি হাউচ। সৰু ল'ৰাবোৰে ঘৰৰ ওচৰতে খেলি আছিল। নেক্সট কুৱেশ্যনটো আমি চাম 5 নম্বৰ কুৱেশ্যনটো হাউ ৱাজ দি এয়াৰ। বতাহ কেনেকুৱা আছিল? তাতে উল্লেখ আছে যে বতাহ কেনেকুৱা আছে। গতিকে আমি ইয়াৰ উত্তৰটো পাম দি এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট। নেক্সট কুৱেশ্যনটো হ'ল হোৱাই ডিড লেন্সছ ৰাইট ইন হিজ ফাৰ্ষ্ট লেটাৰ টু গড। লেন্সে কিয় ভগৱানলৈ প্ৰথম চিঠিটো লিখিছিল? এনচাৰটো হ'ব লেন্সছ ৰাইট ইন হিজ ফাৰ্ষ্ট লেটাৰ টু গড ফৰ আস্কিং 100%। তেওঁলোকে লেন্সৰ কাহিনীটো পঢ়িছে চাগে। তাতে লেন্সই 100 পইচা বিচাৰি ভগৱানক চিঠিটো লিখিছিল। আচলতে তেওঁৰ খেতি বাতি শিল পৰি ধুমুহা বৰষুণত নষ্ট হৈছিল। তাৰ বিচাৰি ক্ষতিপূৰণ হিচাপে বিচাৰি ভগৱানেই যে একমাত্ৰ তাক সহায় কৰিব সেইটো ভাবি ভগৱানৰ ওচৰত ক্ষতিপূৰণ বিচাৰি এটা চিঠি লিখিছিল। নেক্সট কুৱেশ্যনটোত আমি আহিম টু হোম ডিড লেন্স ৰাইট এ লেটাৰ। লেন্স wrote a letter. Answer লেন্স wrote a letter to God. মানে লেন্সে ভগৱানক চিঠি লিখিছিল। নেক্সট কুৱেশ্যনটোত আহিম। 8 নম্বৰ কুৱেশ্যনটো আমাৰ হ'ল হোৱাট ডিড লেন্স ৰাইট অন দি ইনভলভ মানে যিটো চিঠিৰ যিটো খাম থাকে, আমি অসমীয়াত খাম বুলি কওঁ চিঠিৰ খাম। লেন্সে কি হোৱাট ডিড লেন্স ৰাইট? লেন্সে ইনভলভ কি লিখিছিল? এনচাৰটো হ'ল লেন্স wrote on the involved to God মানে ভগৱানলৈ এটা চিঠি
ভগৱান লৈ তেওঁৰ যিটো ভগৱান লৈ আছিল সেইটো প্ৰতি ভগৱান আছিল। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ হোৱাট কাইণ্ড অফ পেশ্যন ডিড দি পোষ্টমাষ্টাৰ ৱাজ। ইয়াৰ এনচাৰটো হ'ল দি পোষ্টমাষ্টাৰ ৱাজ এ কাইণ্ড কাৰ্ডেড ফ্ৰেণ্ডলি এণ্ড এম্বলিচেবল পাৰ্চন। আমাৰ নেক্সট কুৱেশ্যনটো আহিব আমাৰ আহিব হোৱাট ডিড লেঞ্চজ হেভ ফেথ ইন। লেঞ্চৰ কাক বিশ্বাস কৰিছিল? লেঞ্চৰ বিশ্বাস কাক কৰিছিল? এনচাৰ হ'ব লেঞ্চজ হেভ ফেথ ইন গড। লেঞ্চই ভগৱানক বিশ্বাস কৰিছিল। বন্ধুসকল আজিলৈকে এইখিনিয়ে। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ ছাত্ৰসকল সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ, টেক কেয়াৰ।